এখন অনুষ্ঠান হৈছে যে আমাৰ সাঁওতাল কলনী ফাউণ্ডেশ্যন ডে আজি 8 ফেব্ৰুৱাৰী প্ৰত্যেক বছৰ পালন কৰা হয় আৰু এইবাৰ 143rd ফাউণ্ডেশ্যন ডে হয় আৰু ইয়াৰ লগতে সংগতি ৰাখি আমি যোৱাবাৰৰ পৰা সাঁওতাল কলনী এটা ইউথ ফেষ্টিভেল আৰম্ভ কৰিছিলোঁ। এইখনক এইবাৰ কোলাবৰেট কৰা হ'ল দুদিনীয়া কাৰ্যসূচীৰে 7 ফেব্ৰুৱাৰী আৰু 8 ফেব্ৰুৱাৰী সাঁওতাল কলনী ইউথ ফেষ্টিভেল আৰু সাঁওতাল কলনী ফাউণ্ডেশ্যন ডে এই দুটা প্ৰগ্ৰাম চলি আছে। যোৱাকালি যিটো প্ৰগ্ৰাম আৰম্ভ হ'ল সেইটো আমি মাৰাথন ষ্টাৰ্ট কৰিছিলোঁ ৰাতিপুৱা 5টাৰ পৰা আৰু বিভিন্ন ধৰণৰ আৰু আজিৰ মেইনলি ফাউণ্ডেশ্যন ডে ৰিলেটেড প্ৰগ্ৰাম ৰাতিপুৱাৰ পৰা চলি আছে। চেশ্যন চলি আছে। ইয়াত আমাৰ বিদ্যাৰ প্ৰধান প্ৰমোদ বড়ো উপস্থিত প্ৰাক্তন খিৰাম টুডু ডাঙৰীয়াই গোটেইখিনি হিষ্ট্ৰী আমাৰ তেখেতে দাঙি ধৰিলে। এটা ডাঙৰ দীঘল এটা হিষ্ট্ৰী আছে যে তাতে আমাৰ এটা সাঁওতাল বিদ্ৰোহ হৈছিল আৰু সাঁওতাল বিদ্ৰোহটো 1855 পৰা আৰম্ভ কৰা হৈছিলে সিদ্ধ মুৰ্মু আৰু কানহু মুৰ্মুৰ নেতৃত্বত। এতিয়া তেখেতসকলে ইমান ভাল অৰ্গেনাইজ কৰিছিলে সকলো মানে জাতি জনগোষ্ঠীত মানে আমাৰ সাঁওতাল জনগোষ্ঠীৰ মানুহক যে ব্ৰিটিছসকলে যিবিলাকে শাসন কৰি আছিলে আৰু যিবিলাক জমিনদাৰ আছিলে তো তেখেতসকলৰ এগেইনষ্টত আছিলে। তো ইমান ধুনীয়াকৈ সংগঠিত কৰিছিলে যে তেখেতসকলে ভয় খাই গৈছিলে যে এইবিলাক মানুহ যদি একেলগত তেনেকুৱা থাকে আমি আমাৰ ৰাজত্ব কৰাটো বা আমাৰ শাসন চলোৱাটো বহুত প্ৰব্লেম হ'ব। সেইধৰণে তাৰ পৰা কি ধৰণে তেখেতসকলক উইক কৰা যাব, কমজোৰ কৰা যাব, সেই প্লান বা পৰিকল্পনা তেখেতসকলে কৰিলে। সেই হিচাপে তেখেতসকলে বিভিন্ন মানুহক দায়িত্ব দিলে যে এই জনগোষ্ঠীৰ মানুহক বিভিন্ন জেগাত যাতে আপোনালোকে লৈ যায়। তাৰ ভিতৰত ভাৰতবৰ্ষৰে বিভিন্ন জেগাত লৈ যোৱাৰ এটা পৰিকল্পনা চলিল, ভাৰতবৰ্ষৰ বাহিৰতো লৈ যোৱাৰ এটা পৰিকল্পনা চলিছিল আৰু বিশেষকৈ অষ্ট্ৰেলিয়াৰ লগতো এটা কথা চলি আছিলে যে অষ্ট্ৰেলিয়াত লৈ যাব বুলি। কিন্তু লাষ্টত অসমৰ পৰা এটা মেছেজ পালে তেখেতসকলে যে এটা জেগা আছে লখিমপুৰৰ কথা কৈছিলে প্ৰথমত, তাৰপিছত এই আমাৰ কোকৰাঝাৰ জিলাৰ কথা কৈছিলে। তো সেই হিচাপে মানে এইখন জেগাটো তেখেতসকলে চাইছিলে যে এইটো যথেষ্ট ভাল জেগা হয়। তো সেই হিচাপে ফাইনেলি তেখেতসকলে সিদ্ধান্ত ল'লে যে এটা গ্ৰুপক তেখেতসকলে এইখন জেগাত লৈ আহি এতিয়া আমাৰ মেইন অফিচবিলাক আছিলে তেখেতসকলক লৈ আনি আমাৰ প্ৰথম যিটো গাঁও ঠাকুৰপুৰ সেইটো এষ্টাব্লিছ কৰা হৈছিলে, স্থাপন কৰা হৈছিলে আৰু তাতে এটা ফাউণ্ডেশ্যন ষ্টনো আছে। আপোনালোকে তাতে চাব এটা ষ্টনো আছে ফাউণ্ডেশ্যন ষ্টন। তো সেইটো হৈছে 1881। তো তেতিয়া মানে আনি কিনি ইয়াত মানে সাঁওতাল কলনীখন স্থাপনা কৰিছিলে। কিন্তু আমাৰ সাঁওতাল জনগোষ্ঠীৰ সেইকাৰণে মই কওঁ যে দুটা ইতিহাস আছে, মই যিকোনো মিটিঙতেই কওঁ। এটা ইতিহাস আছে যিটো প্ৰমাণ কৰে যে সাঁওতাল জনগোষ্ঠী অসমত আগৰ পৰাই বসবাস কৰিছিলে। এটা হৈছিলে যে সাঁওতাল জনগোষ্ঠীক কমজোৰ কৰাৰ কাৰণে এটা গ্ৰুপক ইয়াত ফ'ৰ্চফুলি অনা হৈছিলে। ইয়াত কোনো মাইগ্ৰেট নিজৰ ইচ্ছাত কোনেও মাইগ্ৰেট কৰি ইয়াত অহা নাই বা তেনেকুৱা ধৰণৰ মানে নিজৰ ইচ্ছাত অহা নাই। তো এইটো হৈছে মেইন ষ্টৰী বা ব্ৰিফলি যিটো ক'বলৈ গ'লে এইটো হৈছে